ডবকা সংৰক্ষিত বনাঞ্চলত চাঞ্চল্যকৰ ডকাইতি কাণ্ড ভাৰতীয় দুৰ্গোৎসৱ চলি থকাৰ সময়ত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ডকাইতি কাণ্ড ডবকা ডিফু ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই ডকাইতি কাণ্ড জানিব পৰা মতে মাজনিশা এটা প্ৰকাণ্ড শালগছ কাটি ৰাস্তাৰ ওপৰত ফেলাই সংঘটিত কৰিছে ডকাইতি কাণ্ড ডকাইতৰ দলটোৱে প্ৰায় ২০ৰ পৰা ২৫খন গাড়ী ডকাইতি কৰি লুটি নিয়াৰ লগতে বহুতো মূল্যৱান অলংকাৰ লুটি নিয়াৰ খবৰ পোৱা গৈছে ঘটনা সংক্ৰান্তত ডবকা আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে পৰিতাপৰ বিষয় এই যে ডবকা সংৰক্ষিত বনাঞ্চলৰ কাৰ্যালয়ৰ পৰা মাত্ৰ ১ কিলোমিটাৰ মান নিলগত কেনেকৈ প্ৰকাণ্ড শালগছ কাটি সংগঠিত কৰিব পাৰিলে ইমান দীঘলীয়া ডকাইতি কাণ্ড তাকে লৈ সচেতন মহলে প্ৰশ্ন উত্থাপন কৰিছে আজি নিশা ৰাতি প্ৰায় ২:৩০ মান বজাত মোৰ মামা এজন হোজাইৰ পৰা আহি থকা সময়তে ইয়াতে আহি পেলাই দেখে যে ইয়াতে এডাল ডকাইতে অস্ত্ৰ লৈ পেলাই ইয়াতে প্ৰকাণ্ড এজোপা গছ পেলাই গাড়ীৰ পৰা ডকাইতি কৰি আছে সেই সময়ত তেওঁ অলপ পিছত আহিছে আহি পেলাই দেখিছে তেওঁ অলপ পিছফালে আছে যিহেতু দুয়ো ৰাস্তাৰ দুয়ো ছাইডতে বিভিন্ন গাড়ীৰ দীঘল লাইন হৈ আছে তেতিয়া লগে লগে মোৰ মামাজনে মোলৈ ফোন মাৰি কয় যে এনেকুৱা ইয়াৰ ৰাস্তাতে ডকাইতি হৈ আছে বুলি তেতিয়া লগে লগে মই ডবকা আৰক্ষী বিষয়াক ফোন কৰোঁ আৰু আমাৰ আকাশগংগা পহৰা আৰক্ষী চকী বিষয়াক ফোন কৰাৰ লগে লগে তেওঁলোকে লগে লগে ঘটনাস্থলীত আহি উপস্থিত হোৱাৰ অলপ আগমুহূৰ্তত এখন এম্বুলেঞ্চ আহে এম্বুলেঞ্চৰ চাইৰনখন বজাৰ লগে লগে তেওঁলোকে পুলিচ অহা বুলি গম পাওঁ তেওঁলোকে পলায়ন কৰে যদিও ইয়াৰ প্ৰায় ১০-১৫খন গাড়ীৰ পৰা তেওঁলোকে বিভিন্ন টকা পইচা আৰু বিভিন্ন সামগ্ৰী মোবাইল তেওঁলোকে লৈ পলায়ন কৰে আৰু এজন বৰপেটাৰ পৰা এখন আল্ট্ৰা ট্ৰেভেলাৰ এখন অহা এজন চালকক তেওঁলোকে বন্দুকেৰে মূৰত আঘাত কৰে আৰু সেই লোকজনকো অলপ পিছত ডবকা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও লগে লগে আমি ফোন কৰাৰ লগে লগে আমি এটা বস্তু ডবকা আৰক্ষী বিষয়াক এটা ধন্যবাদ দিব লাগিব যে আমি ফোন কৰাৰ লগে লগে তেওঁলোকে ঘটনাস্থলীত আহি উপস্থিত হৈছে অলপ পাছত আমাৰ হোজাই জিলা আৰক্ষী অধীক্ষক মহোদয় উপ আৰক্ষী অধীক্ষক মহোদয় তেখেত সকলো আহি পেলাই ঘটনাস্থলীত উপস্থিত হৈছে হৈ পেলাই তেওঁলোকে অভিযান চলাইছে যদিও তেওঁলোকে ডকাইতবিলাকক কৰায়ত্ব কৰিব পৰা নাই এতিয়ালৈকে যদিও তেওঁলোকে অভিযান অব্যাহত ৰাখিছে আৰু আমি এটা আশাবাদী যে তেওঁলোকে অতি কম সময়ৰ ভিতৰত ডকাইতবিলাকক কৰায়ত্ব কৰিবলৈ সক্ষম হ'ব আৰু ডকাইতবিলাকক কৰায়ত্ব কৰি মানে দৃষ্টান্তমূলক শাস্তি দিয়াৰ বাবে আমি আমচুৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ নিউজ ডেস্ক ৰিপৰ্ট অসমীয়া লাইভ